মই আছোঁ তিনিচুকীয়া জিলাৰ ঢলাৰ খেৰবাৰী নামৰ সেইডোখৰ স্থানত, যিডোখৰ স্থানত আচলতে যি নৰসংসাৰ হ'ল, 5জনকৈ লোকক গুলীয়াই হত্যা কৰি থৈ গ'ল। কেনেকৈ হত্যা কৰি থৈ গ'ল, কোনফালৰ পৰা আহিছিল হত্যাকাৰী, কি ধৰণে এই গোটেই ঘটনাটো সংঘটিত হ'ল, কিমান সময়ত সংঘটিত হৈছিল, কিমান সময়ৰ ভিতৰত এই ঘটনা সংঘটিত কৰি পলায়ন কৰিলে হত্যাকাৰী, এই সকলোবোৰ জানিবলৈ আমাৰ লগত আছে এই সমগ্ৰ ঘটনাৰ জীৱন্ত সাক্ষী, যিজনৰ ভাষ্য ইতিমধ্যে নিউজ লাইভত আমি দেখুৱাইছোঁ। পুনৰ মই সহদেৱৰ ওচৰলৈ আহিবলৈ পাইছোঁ। কালি যেতিয়া সেই উগ্ৰপন্থী দলে সেনা পোছাকত অহা উগ্ৰপন্থী দলে লাইন শাৰী পাতি লৈছিল 6জনক, সেই 6 নম্বৰজন আছিল এইজন সহদেৱ। মই তোমাৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। পুনৰ কোৱাচোন, কি ধৰণে গোটেই ঘটনাটো কিমানমান সময়ত হৈছিল, কি ধৰণে শাৰী পাতি লৈছিল, অলপ কোৱাচোন। 7:30 বজাৰ পৰা 8টা বজাৰ ভিতৰতে মানে আমাক ঘৰৰ পৰা মাতি লৈ আহিছে, দোকানৰ পৰা মাতি লৈ আহি কিনি মানে তাত মাতি লৈ আহি কিনি মোবাইল গাড়ী লৈ ল'লে। তাৰপিছত মানে ইয়াত আহি কিনি লাইন পাতি বহাইছে। ইয়াত এইখন বহাই আছিলে, এই গৰাটোত মই যিডোখৰ স্থানত ইয়াতে 6জনক লাইন পাতি সেই হত্যাকাৰী দলটোৱে বহাইছিলে। হত্যাকাৰী দলটো সেনাৰ পোছাকত আহিছিল। কেইজনমান আহিছিলে? 5-6জন মান আহিছিলে, সেনাৰ পোছাকত আহিছিলে। দীঘল বন্দুক আছিলে সিহঁতৰ লগত। সিহঁতে নিজে অসমীয়া কথা পাতিছিলে, আমাৰ লগত হিন্দী কথা পাতিছিলে। নিজৰ মাজত অসমীয়া কথা নিজৰ মাজত পাতিছিলে, অসমীয়া মনত নাই সেইখিনি। কিবা কিবি তোমালোকক হিন্দীত কি কৈছে? আমালোকক হিন্দী কথা হৈছে বোলে, ওলাই আহ দোকানৰ পৰা, তোমালোকৰ লগত এটা কথা আছে বোলে। ওলাই আহিলো। তাৰপাছত মানে সিহঁতি লৈ আহিলে এইফালে বহোৱালে। তাৰপিছত এটা ফায়াৰিং কৰি কিনি গেছৰ নিচিনা হৈ গ'ল। তাৰপিছত মানে ওপৰত ফায়াৰিং কৰিলে। তাৰপাছত পৰা ডাইৰেক্ট ফায়াৰিং কৰি আছিলে চবৰ গাত। প্ৰথমতে ইয়াত যেতিয়া শাৰী পাতি বহাইছিল 6জনক, শূন্যত গুলীচালনা কৰিছিল। আৰু শূন্যত গুলীচালনা কৰাৰ পিছতে আচলতে এক ধোঁৱাময় পৰিৱেশ হৈছিল। আৰু সেই ধোঁৱাময় পৰিৱেশৰ হোৱাৰ পিছতে সহদেৱ এই যিটো সন্মুখৰ গাঁত, এই গাঁতটোত পৰি গৈছিলে, হয় নে সহদেৱ? এইটো গাঁত, যিটো গাঁত আছে, সহদেৱ ইয়াতে পৰি আছিলো মই। পৰি যোৱাৰ পিছত ধোঁৱা হৈ গৈছিলে। তাৰপিছত গুলিৰ শব্দ শুনিছিলো। তাৰপিছত পলাই গুচি গ'ল সিহঁতে। অলপ মনত আছে? মনত নাই সেইখিনি, মানে কোনফালে গৈছে মই ক'ব নোৱাৰো। তেতিয়া ক'ব নোৱাৰো। 5-6 মিনিট পাছত মানে মই গম পালো ক'ত শুই আছো, মানে তেনেকুৱা। তাৰপিছত শুই আছিলো। তাৰপাছত মানে মই গম পালো যে সিহঁতি পলাই গৈছে নে নাই। মই কাণ পাতি শুনিলো মানে। তাৰপাছত শুনাৰ পাছত চাইছো যে নাই, ইয়াত কোনো নাই মানে। তাৰপাছত মই পলালো মানে ইয়াৰ পৰা, এইফালৰ পৰা পলাই গ'লো মই। গৈ কিনি মানে ঘৰত গৈ কিনি মাতি আনিলো মানুহক। ইয়াত আহি কিনি ডেট পাইছো অকল। শাৰী পাতিছিলে গোটেই কেইজন পৰি আছে। নিথৰ দেহা ইটোৰ পিছত ইটো গুলীচালনা কৰিছিল। ধোঁৱাময় পৰিৱেশ আছিল। সহদেৱ এই গাঁতটোত পৰি আচলতে তাৰ প্ৰাণ ৰক্ষা হৈছিলে। আৰু বাকী 5জনক অতি নিঃসংগভাৱে গুলীয়াই হত্যা কৰি থৈ গৈছিল, য'ত তাৰ সেই সাক্ষী আৰু তাৰ যি জ্বলন্ত চেকুৰা, এই যি তেজৰ চেকুৰা ইয়াত পৰি আছে, এই ডোখৰ স্থানতে 5টাকৈ মৃতদেহ ইয়াতে পৰি আছিলে। তাৰপিছত সহদেৱে গোটেই গাঁৱৰ মানুহ অনাৰ পিছত এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিলে। কিবা আৰু মনত আছে নেকি? আৰু একো মনত নাই। জিৰ'খন থানাক ফোন মাৰিছিলো, জিৰ'খন থানা অহা নাই। আমাৰ গোটেই কেইজন ইয়াতে কোনোবা জীয়াই আছিল নেকি? জীয়াই আছিলে, একজন জীয়াই আছিলে। সেইটো ডোখৰত একেবাৰে তলতহে পৰি আছিলে মানে। তাৰপাছত মই নিজে টানি লৈ ওলাই আহিছো। 2জনে, আমাৰ ককাই আৰু এজন আছিলে। তাৰপাছত লৈ গ'লো, তাত গৈ কিনি পানী খোৱালো। তাৰ ঘৰত লৈ গৈ কিনি পানী খোৱালো। তাৰপাছত মানে মানুহজন ক'ত গুলি লাগিছিলে দেখা নাই মই, আন্ধাৰত দেখা নাই। পানী খোৱাৰ পিছত ঘৰত লৈ গৈছিলে মানে ঠেলাত উঠাই কিনি। তাৰপাছত মানে এজন আধা ৰাস্তাতে মৰি গ'ল। আৰক্ষী কিমান সময়ৰ পিছত আহিছিল মনত আছে? আৰক্ষী আহিছে 1-1.5 ঘণ্টামান পাছত। আৰু 1-1.5 ঘণ্টামানৰ পিছত, প্ৰায় 1-1.5 ঘণ্টাৰ পিছত এই অঞ্চলটোত আহিছিল। যিটো ৰাষ্ট্ৰীয় পথ ঢলা-শদিয়া দলঙলৈ যোৱা পথটো আচলতে সমীপতে, কিন্তু 1-1.5 ঘণ্টা লাগিছিল আৰক্ষী আহিবলৈ। প্ৰত্যক্ষদৰ্শী জীৱন্ত সাক্ষী যি ঘটনাৰ, সহদেৱে আমাক কৈছে। আৰু এইডোখৰ স্থান, মই পুনৰ কৈছোঁ, এইডোখৰ স্থান 5টাকৈ আচলতে নিথৰ দেহ পৰি ৰৈছিল। তাৰে এজনৰ আচলতে প্ৰাণ যাওঁ অৱস্থা হৈছিল। সহদেৱে আৰু সতীৰ্থৰ লগত লগ গৈ তেওঁক লৈ গৈছিল, যেন প্ৰাণ ৰক্ষা কৰিব পাৰি। কিন্তু পানী খোৱাৰ পিছতে সেইজনেও শেষ নিশ্বাস ত্যাগ কৰে। একে ঘৰৰ 3জন, সৰ্বমুঠ 5জন ব্যক্তিক এনেধৰণে নিঃসংগভাৱে হত্যা কৰি যোৱাৰ পিছত অতি উত্তেজনাময় এক পৰিৱেশ। কিন্তু আৰক্ষীয়ে অদ্যপি এই ঘটনাৰ কোনো ৱা দি পোৱা নাই। কাৰণ পাছত কমলৰ সৈতে সুনীল বৰা, নিউজ লাইভ।